নাই তই তোৰ নাম কি আই তই এন্দক কে দম দিছে হা মই থাকান্তে যি দম দিব লাগে আছে মুখ দি आप कौन कहाँ लगाया फोन आपका क्या नाम है हमसे क्या काम है आपके पास नंबर आया कैसे ये सागर ने मेरे हम जैसे जैसा फोन लगाया आपने ऐसा फोन नहीं लगाया मेरे बाप ने জিলেলে যাবকে লাগিব মই অৰুণাচললে পাদে এনকে ঘৰত থাকলে মন মাৰি কি আছে এই তই যেন কি ক ক'তনো মন মাৰি আছো মই নহয় দে কিবে এটাতো কিন্তু হৈছি নহলে তই এনকে ঘৰত থাকলে মন মাৰি নাথা বেটা তোর সঁচাই কইছে না মিছে কইছে আমি জানো দে আমি তোর ইটার লগ নয় নয় আমি তোর 7-8 বছর পুরানো লগ বাপরে তন্দে মোর মনৰ কথা কিন্তু বুজি পা দে তে আমি কে তোর মনৰ কথা বুজি নাপাম দেচোন কি হৈছি কও আমি কিজানি তোৰ টেনচনটো দূৰ কৰিব পাৰো বেলেগ একো নহয় ৰ তনেতো জানাই মই তোৰ লগত 7-8 বছৰে এতি আছো এতিয়া মোৰ নাই কমেও 26 বছৰ তনেতো জানাই মোৰ এতিয়ালৈকে এটাও গাৰ্লফ্ৰেণ্ড নাই মোক এফালে আৰু ঘৰৰ পাৰে এসপ্তাহ এটি বিয়া কৰাবৰ কাৰণে জোৰ কৰি আছে কিন্তু তন্দে কৈছোন মোৰ এটাও গাৰ্লফ্ৰেণ্ড নাই এতিয়ালৈকে মই বিয়া কাক কৰাম মৰা তই চিন্তা কৰবি আৰু বেলেগ কিবা নাপলি তই চালা বিয়া কৰাবৰ কাৰণে আপি বিচাৰি পোৱা নাই তোক আপি লাগে বিয়া কৰাবৰ কাৰণে মই আছো তো তই চিন্তা কিয় কৰিছে মই তোক আপি লগে দিম তো বিয়া কৰাবৰ কাৰণে কি কৈছা বদীপ তই মোক খুচা আপি লগে দিবি বিয়া কৰাবৰ কাৰণে এই বান্দাৰ বাদে তই মোক এতিয়ালৈকে চিনিয়ে নাপা নেকি মই জীৱনত কেইটা আপি চিনি খালো মোৰ এতিয়া হিচাপে নাই আৰু তই মোক ক তই আপি লগে দিয়াৰ কথা প্ৰদীপ তই মোক খুচা আপি লগে দিবিতো মই মানে এইবাৰ বিয়া কৰাব পাৰিম তই বিয়া কৰাব আৰু কিয় নৰবি তই খালি এতিয়া এইটো চিন্তা কৰ তোৰ বিয়াৰ দিনে আমাক দুকু এটা এটা ফুল খুৱাব লাগিব খাবি দে খাবি তই যি কা হে খাবি মুঠতে মোক কিবা কইলে তই এটা আপি লগে দিবি কিন্তু দিম দে দিম কে চিন্তা কৰছে পাদে এতিয়া মোৰ কথা ভালকে শুন আমাৰ হেখান গাঁৱত যে বলেনো জিয়াক আছে তই তাকে পটাব পাৰা দোন বলেনো জিয়াক বলেনো জিয়াকে আৰু মোক ভাল পাব নেকি ঠোকৰা ভাল পাই নাপাই তো মোৰ কথা তোক মুঠতে বলেনো জিয়াকক লাগব না নালগে তাকে কও বলেনো জিয়াক কিয় নালগিব যদি তই কতে দিয়া পাৰা তাকে কও মই তেতিয়া তোক সেয়ে সুধি আছো যি বলেনো জিয়াকক তোক লাগব না নালগে আরে বলেনো জিয়াকক পতে দিয়াও নাযায় তো মোৰ কথা শুনছা না শুন এতিয়া মোৰ কথা ভালকে তোক যদি বলেনো জিয়াকক সঁচাই পতে দিবা লাগে সদায় ৰাতিপুৱা বলেনো জিয়াক ধন মৰ্ণিং ৱাক কৰিব যায় কালি ৰাতিপুৱা তই মৰ্ণিং ৱাকক যাই পেলাই বলেনো জিয়াকক লগ কৰিবি গম পাইছা আৰু তাইক তই লগ পাই ডাইৰেক্ট প্ৰপ'জ মাৰি দিবি আৰু তই বলেনো জিয়াকক ভালকে কবি কি জান মই তোমাক বহুত ভাল পাওঁ মই বলেনো জিয়াকক কিবা ভাল পাওঁ বুলি ক'বা নোৱাৰো মোৰ ভয় লাগে জানা না পাদে তোক বিয়া কৰাব লাগে নে নালগে আপি তই যদি কোনো আপিক প্ৰপ'জে নামৰা তেতিয়া তোক ভাল গুণি পাব আৰু তোক যদি ভাল কামে নাপায় কি তোৰ লগত বিয়া গুণি হ'ব সেইকাৰণে বান্দাৰ এইগিলা ভয় কৰি লাভ নাই মন চন পুৰা দাঁত কৰিলেও আৰু ডাইৰেক্ট বলেনো জিয়াকক যাই পেলাই কবি যে মই তোক ভাল পাওঁ মোৰ ভয় লাগে তহঁতেও কিন্তু মোৰ ওচৰত থাকিব লাগিব বান্দাৰ আমি তোৰ ওচৰত আছো নহয় তই চিন্তা কিয় কৰিছে সি কথা বলেনো জিয়াকক বিয়া কৰিলেও আমাৰ ওচৰতে ৰাখো শুন তই কালি ৰাতিপুৱা মুঠতে বলেনো জিয়াকক লগ কৰি পেলাই ভাল পাওঁ বুলি কবি গম পাইছা আমি এতিয়া যাওঁ দে যা তই কালি বাৰু বলেনো জিয়াকক মই কৈ চাম ৰাস্তাতে ৰাতিপুৱা কোনে ৰখি আছে জান শুনাচোন কলৈ যোৱা তুমি জান মই কলৈ যাওঁ তোমাক কিয় লাগে ইমান জান তুমি কলৈ যোৱা মোক কৈ যোৱাটো তোমাৰ দায়িত্ব তই কি কৈছে মই কক যাওঁ তোক কৈ যোৱাটো দায়িত্ব তোক কৈ যাবৰ কাৰণে তই মোৰ বয়ফ্ৰেণ্ড না তই মোৰ বাইপেৰে জান তুমি একদম ঠিকেই তুমি মোৰ হ'ব লাগে ফিউচাৰ গাৰ্লফ্ৰেণ্ড জান শুনাচোন মই তোমাক আজি 2-3 দিনৰ পৰা নটিচ কৰি আছো মই তোমাক বহুত ভাল পাওঁ জান আই লাভ ইউ কি কৈছে তই মোক ভাল পা চালা তোক মই চিনিয়ে নাপাওঁ মোৰ ইমানো এতিয়ালৈকে বয়া দিন অহা নাই যি মই তোক ভাল পাওঁ যোগ যাবাৰ আছে তই ভালকে যা আৰু মোকো যাবা দি জান তুমি মোক তেনেকৈ কিয় কোৱা মই তোমাক সঁচাই ভাল পাওঁ জানো না তই ইয়াৰ পৰা যাবি না ৰাতিপুৱা মোৰ মাথাটো গৰম কৰিব নাহিবি দেই মোক এতিয়া যাবা দি চালা মই বিয়া কৰাবই নোৱাৰিম যে মোৰ গাৰ্লফ্ৰেণ্ডে নাই চালা তাই মোক প্ৰপ'জ মাৰিলো তাই মোক একচেপ্ট নকৰিলে তাই ভাল নাপাওঁ বুলি কৈছে চালা মোৰে কপালত একো নাই বাদে কি আছে ৰাতিপুৱা বলেনো জিয়াক আছিল নে নাই আৰু তাইক তই ভাল পাওঁ বুলি কৈছে একো নাই তাইক মই ভাল পাওঁ বুলি কৈছো কিন্তু তাই মোক ভাল নাপাওঁ বুলি কৈছে জানা না তাই মোক কৈ তাইৰ বোলে ইমানো বেয়া দিন অহা নাই যি মোৰ নিচিনা এটাক ভাল পাব মাকছে তাইক ভাল নাপাওঁ বুলি ক'লাক না আৰু কিবা এটা বেলেগ প্লেন বনাব লাগিব বাদে তই কি কৈছে তাই তোক ভাল নাপাওঁ বুলি কৈছি তই এতিয়া ভালে পাব লাগে কি কৈছে তাই মোক ভাল নাপাওঁ বুলি কৈছি আৰু এতিয়া মই ভাল পাব লাগে আপি কেনে প্ৰপ'জ মাৰিলি প্ৰথমতে আপি ভাল নাপাওঁ বুলি ক'বই গম পাইছা তই এনেই চিন্তা কৰি আছা তই তোক এনেই ভাল নাপাওঁ বুলি কৈছি গম পা আপি ফাৰ্ষ্টে চবকে ভাল নাপাওঁ বুলি কৈ চাবি মই তোক কৈছো তাই পিছত তোক ভাল পাব লাগবই পাবো দে পাবো মোক আৰু পিছত ভাল পাদে তোক মাইৰে কি খাই জন্ম দিছে তই নিজে তো একো কথা নাজানাই আৰু তোক বেলেগে যদি বুজাই তাকো বুজি নাপা শুন এতিয়া মোৰ কথা ভালকে আৰু
কালি বলনে জীয়েক তই আৰু একবাৰ লগ কৰিবি আৰু লগ কৰি তই কবি যি মোৰ নিচিনা তোক ভাল পাবা বেলেগ কামেই নৰে তুমি মোৰ ভাল পোৱা প্ৰস্তাৱটো একচেপ্ট কৰা যদি তুমি মোৰ প্ৰপ'জ একচেপ্ট নকৰা মই পানী নহ'লে জাপ দি মৰিম গম পাইছে তই কালি বলনে জীয়েক যাই পেলাই সেনেকে কবি তেতিয়া তোক বলনে জীয়েকে ভাল পাবই এতিয়াতো মোৰ একো উপায় নাই যি তোৰ তই যি কৈছে তাকে কৰি আৰু একবাৰ যি হ'ব দেখা যাব আৰু এই তই চিন্তা নকৰিবি তোক তই একচেপ্ট কৰিবই এইবাৰ কৈছেচোন তই প্ৰদীপ আমি এতিয়া ইয়াৰ পৰা যাব ভাত খাব লাগে দে যাতে তন দেও ময়ো যাওঁ ঘৰত সোনকালে ভাত খাব লাগে শুনো মই যি দেখা পাইছো তইও দেখা পাইছা না বনাই তোৰ একলাই চকু আছে নেকি মোৰো আছে ৰ মইতো দেখা পাইছো এইটো দেখোন বলনে জীয়েকাই তাই ইয়াতে কি কৰি আছে হৌটো আই চালা তাই পাদেৰ প্ৰপ'জ একচেপ্ট নকৰিলে আৰু এতিয়া তাই বেলেগ বয়ফ্ৰেণ্ড লৈ ঘূৰি আছে তাই পাদেক কিন্তু এনেকে ইনচাল মাৰিব নাগিছিল তাই যদি পাদেক ভালে নাপায় তাইৰ বেলেগ বয়ফ্ৰেণ্ড আছে তে পাদেক ক'বা লাগে তেতিয়া নহ'লে আমি মিছে এই ঠাণ্ডা মাৰিব দৰকাৰে নাছিল ৰচোন ইন্নু মক্কেলটো কোন তাক একবাৰ দম দি আহো চালা তাইৰ গাৰ্লফ্ৰেণ্ডে আমাৰ পাদেক কি এনেকে বাদে আমি এইগিলা মামলাত নপৰিলে ভাল হয় নেকি সেই ঢোকৰা তই গোটেই ভয় কৰি থাকা মই আছো তো তই চিন্তা কিয় কৰিছে আছোন তাৰ ওচৰত যাওঁ শুনাচোন কি হ'ল দাদা কোৱাচোন দাদাৰ কথা মাৰিবি ৰ তই বলনে জীয়া ভনীয়া নহয় কচোন মোৰ দেউতাৰ নাম বলেনতো পিছে তোমাক কিয় লাগে চালা মোক কিয় নালাগে মোক লাগবই শুন তই কালি যি তোক পাদে প্ৰপ'জ মাৰছিল তই তাৰ প্ৰপ'জটো একচেপ্ট কৰা নকৰা সেইটো দূৰ কথা তোৰ যি বয়ফ্ৰেণ্ড আছে তাকে ক'বা লাগে তই সিগিলাখান নকৈ তাক ইনচাল্ট দিবলৈ কিয় পঠাই দিছে হা তই কি কৈছে মোক কে সি প্ৰপ'জ মাৰি আহে মই তাক পঠাই দিবা পাৰো তই কি কৈছে তই তাক ইনচাল্ট মাৰি পঠাই দিব পাৰা তোৰ এই ঠোকৰা বয়ফ্ৰেণ্ডটোত কি সি বহুত ভাল জানা তই কি কৈছে তই কাক ঠোকৰা বুলি কৈছে এই লাউমুৰা মই ঠোকৰাক ঠোকৰা বুলি নকয় কি বুলি কমাই ইয়াতে মই ক'বাৰ কাৰণে আৰু বেলেগ কোনোবা আছে নেকি এই বলেন জীয়াক তই আৰু বয়ফ্ৰেণ্ড বেছি পাইছা দেই বেটাৰ গাত তাতো চাইচোন তোৰ বয়ফ্ৰেণ্ডক দুটামান চোলা কিনি দিবা নোৱাৰা এনেকে দি শুধুৱাকৈ ঘূৰি আছে আৰু যদি তোৰ বয়ফ্ৰেণ্ডো চোলা কিনিবৰ কাৰণে পইচা নাই এতিয়া আমাৰ তাকে যাবি আমাৰ মাৰ শুক্তি মোচা কাপোৰ বহুত আছে তই কি কৈছা মোক চালা মই কাপোৰ কিনিবৰ পইচা নাই বুলি তই কৈছা চালা তোৰ চুলিত ধৰি পেলাই এনেকে কথা ভাবিলো দিম এতে চালা তোৰ হাগামুটা চব বাহিৰ হৈ যাব তই কোনি আই তোক চিনি নাপাওঁ তই কাক মাৰবি তই মোক হাত লগাইছেচোন তোৰ তই মোক ভয় কৰোঁ বুলি ভাবিছা নেকি প্ৰদীপ সোনকালে ইয়াৰ পৰা যাব নহ'লে আমি মাৰি খামেই আৰু এই বান্দাৰৰ বলচল আছে জিম মাৰা গম পা শুনো তই এই পামজা বিল্ডিংটোকো কোনোবাই ভয় কৰে না তোৰ নদূৰ অলপ বেছি হৈছে কিন্তু সোনকালে ইয়াৰ পৰা যা নহ'লে কিন্তু তই ইয়াতে ধগৰি ঝুলাই খাবি কোনি আই মোক ইয়াৰ পৰা খেদা কাৰো ইয়াতে দম নাই মোক এটা খেদিব পৰা গম পা মই তহঁতক ভয় কৰি আছো বুলি ভাবিছা নেকি এতিয়া মই পাদেক ফোন কৰি মাতি আনো তাৰপিছত তহঁতক শিক্ষা পাদে দিব গম পাইছা তই জাক মাতপে আছে তাকে মাত সোনকালে আজি সিও মাৰি খাব আৰু তহঁতেও মাৰি খাবি পাদে তই জলদি এই হোটেলক লাগি আহ তই যি ভাল পা বলে নিজে আকৌ তই যি একচেপ্ট কৰিছিলি তাই তোক ভাল নাপা বুলি কৈছি তাই বেলেগ এটা আহিছে লাইন মাৰি আছে গম পা হয় নেকি কি কৈছে তাই বেলেগ এটা আহিছে লাইন মাৰি আছে মই যাই আছো তহঁতে আৰু 2 মিনিট তহঁতৰ মুটা বাহিৰ হ'ব দেচোন চাওঁ আমিও কোনে আমাক মুটা বাহিৰ কৰে প্ৰদীপ কি হৈছে তই নেকি বলে নিজে ভাল পোৱা একো নাই তোৰ নাম কি তই এহেঁতক কিয় দম দিছে মই থাকোঁতে যি দম দিব লাগে আছে মোক দি দে এতিয়া আহিছে দে পাদে এতিয়া তই দম দিছেচোন এতিয়া তোৰ কি মুটা বাহিৰ হ'ল নেকি পাদে আমি শুনো আৰু মই হোটেলৰ বাহিৰৰ পৰা আহি আছো গম পাইছা তই ইয়াক যাবা নিদিবি ইয়াক ধৰি ৰাখ দে যাতে তম দে মই ইয়াক চাই আছো দে একো বলে নিজে ভাল পোৱা আমি কৰিম আৰু শুনো সোনকালে ইয়াৰ পৰা বল দাদা আছিল এন নামে পাদে মোক যোৱাকালি প্ৰপ'জ মাৰিছিল আৰু এতিয়া মোক দম দি আছে কি কৈছে মালটো এইটোৱে নেকি কি কৈছে তই এক দাদা বুলি মাতিছে তোৰ ধনী বয়ফ্ৰেণ্ড নাই তোৰ ই বয়ফ্ৰেণ্ডৰ পৰা ডাইৰেক্ট কেনেকে ওলাকাই মোৰ দাদাক বয়ফ্ৰেণ্ড বুলি তোক কোনে কৈছে তোৰ সেই বেহুৰৰ লগ দুটাৰ কথা শুনি আহিছে নেকি দাদা মোক বহুত জোকাইছে এক ধৰি পেলাই ধগৰি মাৰ চালা মই প্ৰতিবাৰে চুলৰ কথা শুনি মৰলো কি কৰা মোক নামাৰিবে আই ঐ মাই ঐ মৰলো দে মই